নমস্কাৰ ষ্টুডেণ্টসকল, তোমালোকৰ কাৰণে আজি লৈ আহিছোঁ বিজ্ঞানৰ কিছুমান 100% কমন কোৱেশ্চন। এই কোৱেশ্চনকেইটা তোমালোকে চাই গ'লে ভাল মাৰ্ক পাবা। অধ্যায় 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। নম্বৰ থাকিব 5 মাৰ্ক এই চেপ্টাৰটোৰ পৰা। জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে এই চেপ্টাৰটোত আমি যাওঁ এতিয়া। এইটো চেপ্টাৰ হয় অধ্যায় 8 জীৱই কেনেকৈ বংশ বিস্তাৰ কৰে। এই চেপ্টাৰটো 100% কমন। কি আছে চাই লোৱা তোমালোকে, ভাল মাৰ্ক পাবা। 5 মাৰ্ক থাকিব এই চেপ্টাৰটো। প্ৰথমে চোৱা প্ৰশ্নৱলীত দিয়া আছে 2 নম্বৰ কোৱেশ্চনটো। প্ৰজনন প্ৰক্ৰিয়াত DNA প্ৰতিলিপিৰ আৱশ্যক কি? এইটো মিছ নকৰিবা। আৰু 2 নম্বৰটো আছে প্ৰজাতিৰ কাৰণে ভিন্নতা প্ৰয়োজন কিন্তু একক জীৱৰ কাৰণে গুৰুত্বপূৰ্ণ নহয় কিয়? এইটো এই দুটা কোৱেশ্চন কমন হয়। তোমালোকে যদি 2 নম্বৰটো পঢ়ো, যদি কোৱা যায় 2 নম্বৰটো নপঢ়ো তথাপিও হ'ব, কিন্তু 1 নম্বৰটো 100% কমন হয়। 2 নম্বৰটো চাই গ'লে ভাল আৰু কি দিব পাৰে। আৰু এবাৰ বেছি কোৱেশ্চন নাই, চিলেবাছ বাদ দিয়া হৈছে যিহেতু, সেইকাৰণে পঢ়িবা। আৰু এইফালে প্ৰশ্নৱলীত আছে 1 নম্বৰ কোৱেশ্চনটো, দ্বিখণ্ডন বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজত প্ৰভেদ কি? এই কোৱেশ্চনটো বাদ দিব পাৰে। দ্বিখণ্ড বা দ্বিবিভাজন আৰু বহু বিভাজনৰ মাজৰ পাৰ্থক্য কি? এনেকৈ দিব পাৰে কোৱেশ্চনটো। 100% কমন হয়, এইটো লিখিবা। আৰু 2টো কমন নহয়, 3ও কমন নহয়। 4 আৰু 5 চাবা। 4টোত দিছে বিশেষ কিছুমান উদ্ভিদৰ উৎপত্তিৰ বাবে কিয় আংগিক বিস্তাৰ প্ৰয়োগ কৰা হয়। আৰু 5 নম্বৰটো দিছে প্ৰজনন প্ৰক্ৰিয়াৰ এটা অংশ হিচাপে DNA এর প্ৰতিলিপিকৰণ কিয় প্ৰয়োজন। এইটো হয় 100% কমন। এইবিলাক তোমালোকে মিছ নকৰিবা। আৰু এইফালে যে এটা চিত্ৰ দেখিছা, এইফালে এই চিত্ৰটো পেজ নম্বৰ তোমালোকে 134ত চোৱা চিত্ৰটো, ফুলৰ চিত্ৰ। এইটো মই ইয়াত দেখাই দিছোঁ যে 100% কমন আহিব বুলি কৈছোঁ। ইয়াত এই কোৱেশ্চনটো অহাৰ 100% চান্সে আছে। এইটো তোমালোকে মিছ নকৰিবা। এই কোৱেশ্চনটো তোমালোকক পঢ়িব লাগিব। পিছত নক'বা যে কোৱেশ্চনটো কমন দিয়া নাই বা আহিছে। এইটো কোৱেশ্চন কমন হয়, মিছ নকৰিবা। আৰু এইফালে যে শ্বৰ্ট কোৱেশ্চন যে দেখি আছা, 1 নম্বৰটো এইটো চিলেবাছত আছে, এইটো পঢ়িবা। 2 নম্বৰটো চিলেবাছত নাই, বাদ দিয়া হৈছে, এইটো পঢ়িব নালাগে। 3 নম্বৰটো পঢ়িবা। আৰু এইফালে 4 নম্বৰ কোৱেশ্চনটো কমন হয়, অজৈন প্ৰয়োজন প্ৰক্ৰিয়াতকৈ জৈন প্ৰযোজন প্ৰক্ৰিয়াৰ সুবিধাসমূহ কি? এইটো হয় 100% কমন। আৰু 5 নম্বৰ কোৱেশ্চনটো নালাগে, 6 নম্বৰটো নালাগে, 7 নম্বৰ কোৱেশ্চনটো মিছ নকৰিবা। মোৰ মতে একেবাৰে মিছ নকৰিবা, এইটো আহিব। হয় যে ফুলৰ চিত্ৰটো দেখিছা, এই 7 নম্বৰ কোৱেশ্চনটো এইটো মিছ নকৰিবা। দিছে দীৰ্ঘ স্বেচ্ছদত এপাহ ফুলৰ চিত্ৰ আঁকা, বিভিন্ন অংশসমূহ চিহ্নিত কৰা। অংশসমূহ চিহ্নিত কৰিব দিব, 3 মাৰ্ক থাকে। 8 নম্বৰটো নালাগে। আৰু এইফালে এইবিলাক নালাগে। এইবিলাক এই 10 নম্বৰ কোৱেশ্চনটো লাগিব, 9 নম্বৰটো লাগিব। 9 নম্বৰটো কমন নহয়, 10 নম্বৰটো কমন হয়। প্ৰজনন প্ৰক্ৰিয়াই কোনো প্ৰজাতিৰ জীৱৰ আৱাদিৰ স্থিতি কেনেকৈ ৰখাত সহায় কৰে। এইটো হয় 100% কমন। তোমালোকক যদি ভিডিঅ'টো চাই ভাল লাগে এটা লাইক কৰি দিয়া আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। ষ্টুডেণ্ট হেল্পফুল আসাম চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। আৰু কিহৰ ওপৰত কমন কোৱেশ্চন লাগে তোমালোকে কমেণ্টত জনাবা। থেংক ইউ ছ' মাছ।